কি বাৰে কি খাব নালাগে। আপুনি যদি জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰে তেন্তে এই কথাখিনি আপোনাক যথেষ্ট উপকৃত কৰিব। সপ্তাহৰ 7 দিনৰ সৈতে প্ৰতিটো গ্ৰহৰে সম্পৰ্ক আছে আৰু প্ৰতিটো গ্ৰহ আমাৰ জীৱনৰ বাবে অতি মহত্বপূৰ্ণ। সেয়েহে আমি কি ৰঙৰ কাপোৰ পিন্ধো, আমি কি খাদ্য খাওঁ আদিয়ে আমাক প্ৰভাৱিত কৰে। কোনদিনা কি খালে আমাৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰে ভালদৰে জানি লওক। বৃহস্পতিবাৰ হৈছে গুৰু বৃহস্পতিৰ দিন। এই দিনটোত বৃহস্পতি মহাৰজাকো পূজা কৰা হয়, যি পূজাত কলগছক উপাসনা কৰা হয়। সেইবাবে এই দিনটোত কল খাব নালাগে, লগতে গাখীৰো খাব নালাগে, কাৰণ এই বস্তু ভগৱান বিষ্ণুক আগবঢ়োৱা হয়। শুকুৰবাৰ শুক্ৰ গ্ৰহৰ দিন। এই গ্ৰহক শাৰীৰিক সুখৰ কাৰক বুলি গণ্য কৰা হয়। এই দিনটোত টেঙা বস্তু খালে স্বাস্থ্য বেয়া হোৱাৰ লগতে বিত্তীয় সমস্যাও হ'ব পাৰে। শনিবাৰৰ দিনটো ন্যায়ৰ দেৱতা শনিদেৱক উৎসৰ্গা কৰা হয়। এই দিনটোত শনিদেৱক সৰিয়হৰ তেল আগবঢ়োৱা হয়। সেয়েহে শনিবাৰে সৰিয়হৰ তেল খাব নালাগে বা কিনিব নালাগে। দেওবাৰ হৈছে ভগৱান সূৰ্যদেৱৰ বাৰ। দেওবাৰে দাইল খাব নালাগে, লগতে দেওবাৰে ৰঙা বা সেউজীয়া বস্তু খাব নালাগে বুলি জ্যোতিষশাস্ত্ৰই কৈছে।